গাইজ ফাইনেলি যোৰহাটত চৰাই উদ্যান হৈ গ'ল। শুনিছোঁ এইখন বোলে বহুত ডাঙৰ পাৰ্ক। আহক এক্সপ্ল'ৰ কৰোঁ। গাইজ আহিছিলোঁ পাৰ্কলৈ, কিন্তু ইয়াতে আহি এনেকুৱা লাগিছে এখন পাৰ্ক এনে মেলা একো ধৰিবই পৰা নাই, ইমানে মানুহ। চাওকচোন এবাৰ। গাইজ এইপিনে পানী ফৰাকেইটা চাওকচোন। ইমান ধুনীয়া পাৰ্ক যোৰহাটবাসী আগতে কেতিয়াবা পাইছিলেনে বাৰু? আহক, এয়া যদি চাবলৈ মন আছে তেতিয়াহ'লে যোৰহাটৰ চৰাই উদ্যান আহক। গাইজ আপোনালোক যদি সঁচাকৈ অহা নাই এবাৰ ইয়ালৈ নিশ্চয় আহিব। ইমান ডাঙৰ পাৰ্ক যোৰহাটত প্ৰথমবাৰ দেখিছোঁ। আৰু ইয়াতে এইফালে মৰ্ণিং ৱাক কৰিবৰ কাৰণে বহুত ধুনীয়া জেগা আছে, মানে বহুত দীঘল আৰু। গাইজ এবাৰ আপোনালোক আহিব ইয়ালৈ, মিছ নকৰিব। গাইজ এতিয়াও ঘূৰি ঘূৰি শেষেই হোৱা নাই, ইমানেই ডাঙৰ মানে কি ক'ম আৰু, পাগল হৈ গৈছোঁ। ইমান ডাঙৰ উদ্যান যে যোৰহাটবাসীৰ কাৰণে চৰকাৰে উপহাৰ দিব ভবা নাছিলোঁ দেই। এইপিনে ইয়াতে ধুনীয়াকৈ ছবি আঁকি থোৱা আছে, এইকেইটা বৰ ধুনীয়া লাগিছে দেই দেখিবলৈ। এইপিনে চিলড্ৰেন পাৰ্কো এখন। মানুহ কিন্তু আজি যথেষ্ট হৈছে। গাইজ লাইটৰ পোহৰ যিমান দূৰলৈ দেখিছে নহয়, এইটো গোটেইটো মানে পাৰ্কৰ এৰিয়াই হয়। এইটো দেখি ভাল লাগিছে দেই, এই ফুলখিনি ভাল লাগিছে দেই। ইয়াতে আপোনালোকে এইপিনে গৈ পেলাই ফটো চটো মাৰিব পাৰিব, ধুনীয়াকৈ ফুল ৰুই থোৱা আছে। এইবিলাক একদম এই তালৈকে যিমান দেখে অকল এনেকুৱাই আছে আৰু। গাইজ দেখিলেই নহয় কিমান ধুনীয়া পাৰ্ক। যদি আপোনালোকৰ আহিব ইচ্ছা আছে তেতিয়াহ'লে যোৰহাটৰ চৰাই উদ্যান আহক।